গুড ইভিনিং আমি আজি চ্যালেঞ্জ এটা কৰিম বুলি ভাবিছো মেগি চ্যালেঞ্জ সো সেইটো কাৰণে আনিলো আৰু এয়া আছে কৃষ্ণা আমি গোটেইকেইজনীয়ে কৰিম প্লাছ সোনিয়া হাই হাই সোনিকাৰ হেৰি সোনিকাই কল খাই বহুত ভাল পায় আৰু ৰাণীমা এতিয়া গান বজাব আমি নাচিম আৰু এইবিলাক আৰু আমি আজি মেগি চ্যালেঞ্জটো কৰিম আৰু মুন নিমিলি আহিব মানে মুন আহিব বনাই আছে আৰু আজি হাব এইজনী ৰাণীমা মেগি ইয়াপি এয়া আজি খাম আৰু চ্যালেঞ্জটো কৰি আৰু ধুনীয়া এটা চাটনি বনাইছে চাটনিটো ক'ত দেখা দে এইটো ফাইনেলি মেগিৰ যিটো চ্যালেঞ্জ ভিডিঅ' আজি ইহঁত দুজনীয়ে কৰিব মেগি চ্যালেঞ্জ ভিডিঅ' ৰাণীমা আৰু মুন দুজনী এইবিলাক প্ৰিপেয়াৰ কৰিছে 1 মিনিটত কোনে চবতছে প্ৰথমে খাই শেষ কৰিব পাৰে আৰু এতিয়াৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ 1 মিনিটে টাইম থাকিব তাৰে ভিতৰত সিহঁতি শেষ কৰিব লাগিব এইখিনি মেগি আৰু এইটো পূৰা জ্বলাৰ চাটনি গতিকে আপোনালোকে ভিডিঅ'টো চাব একদম নাপাহৰিব শেষলৈকে চাব আৰু মই টাইমাৰ ষ্টাৰ্ট কৰি দিছোঁ ষ্টাৰ্ট কৰিছোঁ দেই ষ্টাৰ্ট এক মিনিট যোনে কিন্তু হাৰে কিন্তু পানিছমেণ্টটো আছে কিন্তু দেই জিকাটো প্ৰাইজ আছে পানী খাবও নোৱাৰিবা কিন্তু অঁ এক মিনিট হ'বই এতিয়া কিন্তু এক মিনিট হৈ গ'ল ঠিক আছে আৰু 1 মিনিট বঢ়াই দিছোঁ হা 2 মিনিট কৰি দিছোঁ 2 মিনিটত শেষ হ'ব লাগিব জ্বলা লাগিছে বহুত ইয়াত এই ৰাণীমা উইনাৰ হোৱাৰ চান্স আছে কিন্তু 1 মিনিট হৈ গ'ল জিকিলে উইনাৰ তালি হৈ যায় ৱাও ৰাণীমা অভিনন্দন জনালো মুন হাৰিলে এতিয়া পানী খাওক আৰু আপোনালোকে চব 2 মিনিট নহ'লেই কিন্তু ৰাণীমাই কমপ্লিট কৰি দিলে আৰু এইফালে নিমলি মুনে খাব নোৱাৰিলে আৰু কি ক'বা জ্বলা লাগিছেনে নাই কোৱা চিটিং কৰি পাছ কৰিছে সেইটোহে আছিলে আচলতে আমি ভুলকে ক'লো এয়া চব এতিয়া 2 মিনিট হৈছে এতিয়া আৰু উইনাৰ হ'ল আমাৰ মেগি চ্যালেঞ্জটো কমপ্লিট হ'ল আৰু আজি পানিছমেণ্টো নাই আৰু এয়া আছিল অডিয়েঞ্চ আৰু ইহঁত 3জনী অডিয়েঞ্চ আছিলে আৰু পাৰ্টিচিপেট যোনে কৰিছিলে আছে পাৰ্টিচিপেট যোনে কৰিছিলে সিহঁতি এতিয়া কামে কামে ব্যস্ত আৰু আজি কোনো পানিছমেণ্ট নিদিওঁ বা উইনাৰক প্ৰাইজো নিদিওঁ নেক্সট প্ৰাইজ নাই আৰু নেক্সট যেতিয়া এনেকৈ চেলেঞ্জ ভিডিঅ' বনাম নিশ্চয় প্ৰাইজ উইনাৰক প্ৰাইজো দিম আৰু পানিছমেণ্টো দিম যোন হাৰে গতিকে আজিৰ ভিডিঅ'টো আপোনালোকৰ চাই যদি ভাল লাগিলে কি কৰিব জাৰু দি মাৰিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ইহঁতি কাৰণে মই কৈ দিছোঁ উইনাৰ তুমি কৈ দিয়া চেনেলটোত যদি ভিডিঅ'টো চাই ভাল পালে তই কবি নে নক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰি দিব যাতে ৰঙা হেৰিটো একদম জিলিকি থাকে আৰু এতিয়া ৰুমলৈ যাওঁ আৰু ভিডিঅ'টো চাই থাকিব গুড নাইট